আপোনাৰ নামটো কি আছে? আমার নাম শঙ্কর কুমার ঘোষ। আজি কি ধৰিছে? আজি কাঠৰ 5টা গাড়ী ধৰিছে। কি গাড়ী? ঘোঁৰা গাড়ী? ঘোঁৰা গাড়ী। ক'ৰ পৰা ধৰিলে? এইটো ছাতাগুৰি কালী মন্দিৰৰ ওচৰৰ পৰা। কেনেকৈ ধৰিলে? এইটো ইহঁতে আমি বাহৰ পাতে আছিলোঁ, কালি গম পাই। তাৰপিছত ইহঁতে বেলেগ ৰাস্তা দি গুচি যায়। তাৰপিছত পুলিচে আহি আমাক সেইটো হস্তান্তৰ কৰে, তাৰপিছত আমি লৈ যাওঁ। মানে আপোনালোকে খবৰ পাই বাহৰ পেটে আছিল? বাহৰ পাইছিলে। তাৰপিছত সেইটো ৰাস্তাত নাহিল নেকি? সেইটো ৰাস্তাত নাহিল, বেলেগ ৰাস্তাতে আহিছে। তাৰপিছত আপোনাৰ পুলিচে ধৰিলে? পুলিচে ধৰিছে, পেট্ৰলিং পাৰ্টি ধৰিছে, ধৰি আমাক খবৰ দি জনাই দিছে, ইহঁতে ধৰাই দিছে। কি কাঠ ধৰিলে? এইটো 5টা গাড়ীৰ ভিতৰত 3টা কেঁচা চাল আছিল আৰু 2টা নন চাল আছিল। 2টা নন চাল। এতিয়া গাড়ীখিনি কি কৰিব? বস্তুখিনি ৰেঞ্জ অফিচত পঠাই দিব? পঠাই দিব। মানুহ ধৰিছে নেকি কোনো? মানুহ ধৰা নাই। ঠিক আছে।